আপোনাৰ কথা কোনে ভাবিছে অকমান আপোনাৰ কথা ভাবক অলপ সেলফিশ হওক জীৱনত অকমান সময়ৰ কাৰণে সেলফিশ হ'ব লাগে সেইখিনি সময়ৰ কাৰণে যিখিনি সময়ত আপোনাৰ প্ৰয়োজন এটা নো ক'বলৈ শিকা নো নোৱাৰো নাযাও নো ক'বলৈ শিকা ইমান ল'ৰা ছোৱালী চাকৰি পাইছে তুমিও পাবা কিন্তু তুমি পঢ়িম বুলি কৈ পেলাই যদি কাৰোবাক নো কৈছা যে মই আজি যাব নোৱাৰিম মই অলপমান পঢ়িব লগা আছে সেইখিনি সময়ত যদি তোমাৰ লগৰজনে বেয়া পাইছে তেন্তে সি তোমাৰ লগেই নহয় যিমান মন যায় সিমান কষ্ট কৰা কাকো কেয়াৰ নকৰিবা কোনোবাই কাৰোবাক ফুৰিব যাব লগ ধৰিছে আপুনি গুচি গৈছে নো গ'লে বেয়া পাব নগ'লে বেয়া পাব কি হ'ল লাষ্টত আপোনাৰ লছ হৈছে কোনোবাই ক'ৰবাত যাব লগ ধৰিছে ব'ল আজি মই লগৰটো বাৰ্থডে ফুৰিব যাওঁ খাব যাওঁ আজি মই যাব নোৱাৰিম মোৰ অলপ দৌৰিব লগা আছে নো ক'বলৈ শিকা আৰু তোমাৰ দৌৰাৰ কাৰণে তুমি যেতিয়া নো ক'বা সেইখিনি সময়ত যদি তোমাৰ লগৰজনে বেয়া পাইছে সি তোমাৰ লগে নহয় নকৰিব নিজৰ লছ নকৰিব বুজিছেনে বহুত সময় আছে নো ক'ব চেষ্টা কৰক বহুত কাম দিব আপোনাৰ আপুনি চেঞ্জ দেখা পাব নিজৰ ওপৰত তেতিয়া নেক্সট টাইম আপোনাক লগৰ ওপৰত ফোন কৰিলেও ক'ব টান পাব যে সিটো নাযায় তাক নকওঁ আৰু সেই অভ্যাসটো আনক লগৰবোৰে যাতে বুজি পায় সিটো নাযায় সিটো পঢ়ি আছে